বিহু বুলি মন্দিৰলৈ আহিছোঁ আমি নদী কিনাৰে কিনাৰে আহি আছোঁ আমাৰ নদী কিনাৰত আছে মন্দিৰ তো এই ভাইটিকেইটাক লৈ আহিছোঁ লগত আমি গৈ আছোঁ এতিয়া মন্দিৰ আপোনালোকে ভিডিঅ' চাই থাকক আপোনালোক দেখাইছোঁ মন্দিৰৰ ভিতৰত তো বিহু বুলি নেদেখাজনৰ ওচৰত চাকিগছ জ্বলালোঁ তো ভাইটিয়ে ধুনীয়াকৈ মন্দিৰটো চফা কৰি আছে তো ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মায়ে নিয়মকণ কৰিলে তো ওচৰতে এখন খেল আছে ব'লকচোন আমি খেলখনলৈ যাওঁ নমস্কাৰ বন্ধুসকল চাওক ইয়াত আজি আমাৰ খেল পাতিছে তো আজি মাঘৰ 1 তাৰিখৰ উপলক্ষে এইবিলাক ট্ৰফি আছে ডাঙৰ ডাঙৰ ট্ৰফি তো এইফালে এজন বহি আছে ট্ৰফি আপোনাৰ নাম কি আছিলে এজন বহি আছে মণিব ৰাজহাঁহ আছে ব্ৰইলাৰ আছে তাৰপৰা আপোনাৰ পাতিহাঁহ আছে মুৰ্গী আছে বন্ধাকবি মানে 10 টকাত এটা ৰাজহাঁহ লৈ যাব পাৰিব ইয়াত তো ইয়াত টেকেলি খেলা খেল আৰম্ভ হৈ গৈছে এতিয়া তো ফাৰ্ষ্ট আমাৰ সুশান্ত যাব এতিয়া তো জয় এইটো ডিষ্টেঞ্চ এয়া আমাৰ সভাপতি ডাঙৰীয়া ছোৱালী হয় One, two, come on! Come on! Come on! চিধা কৰি দে বিমান ওকে 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 ধুনীয়া গৈ আছা সবাইছ নাপালি সবাইছ মাৰ মজা মাৰ দিলে এচাত পৰিলে
ডাউনক আছে নে মানে দুজনী প্ৰথম ৰাউণ্ডৰ বিজয়ী নামকেইটা কোৱা। কেনেকুৱা লাগিছে আপোনালোকৰ? আপোনাৰ নাম প্ৰথম ৰাউণ্ডৰ বিজয়ী তোমালোকৰ নামকেইটা কোৱা। নাম কোৱা। নহয় বিজয়ী বুলিয়ে কৈছে, ফাৰ্ষ্ট ছেকেণ্ড ঘোষণা কৰা নাই আমি। বিজয়ী আৰু তোমাৰ নাম? তোমালোক পৰৱৰ্তী ৰাউণ্ডলৈ অৱতীৰ্ণ হৈছে। খেলা চাই লওক। এই নাচি নাচি যা, নাচি নাচি তো এইফালে মিউজিক চেয়াৰ খেল চলি আছে। তো বিশেষ এটা কামৰ কাৰণে মই আপোনালোকক আজি সম্পূৰ্ণ খেলখন দেখাব নোৱাৰিলোঁ। তো তাৰ কাৰণে বেয়া নাপাব, সকলোকে ভোগালী শুভেচ্ছা দেখি